নেতা নিজৰ বীৰ পুৰুষক সদায় সন্মান কৰিব লাগে আৰু যি জনগোষ্ঠী যি জাতিয়ে নিজৰ বীৰ পুৰুষক নিজৰ নেতাসকলক সন্মান কৰিব জানে তেখেতসকলক পূজা কৰিব জানে তেনে জনগোষ্ঠী সদায় আগুৱাই যায় আৰু সেইকাৰণে আজি নাগ ডাঙৰীয়াক ইমান আদৰ সন্মান কৰাটো দেখি মই আনন্দ পাইছোঁ যে অন্ততঃ আপোনালোকে নিজৰ জাতীয় এটা আপোনালোকৰ আদিবাসী বুলি কোৱা নাই আমাৰ অঞ্চলৰ বীৰ পুৰুষক আমি যে সন্মান জনাব জানিছোঁ আমি অহা দিনবিলাকত তেখেতে সন্মান জনাই তেখেতক পূজা কৰি তেখেতৰ নাম যাতে যাতে যোগীয়া কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে যাতে লাগি যাওঁ তাৰ কাৰণে অনুৰোধ কৰিলোঁ অধিক অফিচাৰ এইখিনি সময় দিয়াৰ কাৰণে ফাদাৰ দানিয়েলক ধন্যবাদ দিছোঁ আমাৰ আচাৰ নেতাসকলক ধন্যবাদ দিছোঁ ইয়াৰ অফিচাৰসকলৰ ওচৰতে ৰাইজক ধন্যবাদ দিছোঁ আৰু অহা দিনলৈকে আমি যাতে একেলগে মিলি এই অঞ্চল উন্নয়নৰ কাম কৰি তাক আহ্বান জনাই মোৰ বক্তব্য আছে ধন্যবাদ তেখেতে ইয়াৰ তেখেতে জীৱিত থকা সময়ত জীৱিত থাকিলে এইখিনি কৰি দিম বুলি কৈছিল কিন্তু তেখেত নিজৰ সপোনখিনি দেখিলেহে কিন্তু পাছত ৰূপায়ণ কৰাৰ আগতে বিদায় ল'ব লগা হ'ল সেইকাৰণে তেখেতৰ এই সপোন আমি পাছত ৰূপায়ণ কৰিব পাৰিলে ভাল আছিল বুলি তেখেতসকলে অনুৰোধ কৰিলে আৰু সেইমতে মই তেখেতসকলক কথা দিছোঁ ঠিক আছে আমি তেখেতৰ যি সপোন তাক পাছত ৰূপায়ণ কৰিবৰ কাৰণে আপোনালোকক সহায় কৰিম আৰু সেইমতে আজি বেগাপাৰ কেথলিক চাৰ্চটো 2 তলা বনোৱাৰ উদ্দেশ্যেৰে আধাৰশিলা স্থাপন কৰিছোঁ আৰু অহা দিনখিনিত আমি ইয়াক এটা বছৰ সম্ভৱপৰ নহ'ব 2-3 বছৰ লাগিব পাৰে কমপ্লিট কৰিবৰ কাৰণে আমি কিন্তু কাম আৰম্ভ কৰিম ইতিমধ্যে ইয়াৰ নক্সা আমি বনাবলৈ আমাৰ আৰ্কিটেক্ট এজনক লগাইছোঁ তেখেতে আৰ্কিটেক্ট কমপ্লিট আৰ্কিটেক্টে তেওঁৰ নিজৰ কাম কমপ্লিট কৰাৰ পিছত আমি লাহেকৈ ইয়াত নিৰ্মাণৰ কাম আৰম্ভ কৰিম মোৰ অনুৰোধ আমাৰ আচাৰ ভাইসকলে মাজে মাজে আহি পেলাই চাব পৰামৰ্শ দিব আমাৰ গাঁৱৰ ৰাইজক সহযোগিতা কৰে আৰু আমি একেলগে লগ লাগি তেখেতৰ যিখিনি সপোন সেই সপোনখিনি পাছত ৰূপায়ণ কৰিম তাৰপিছত এটা ৰাস্তা তেখেতৰ নামত নামকৰণ কৰাৰ ঘোষণা কৰাৰ কথা আছিল আমাৰ ব্ৰিটিছ মাননীয় মুৰব্বী প্ৰমোদ বৰা ডাঙৰীয়াই তেখেত আহি ঘোষণা কৰাৰ কথা আছিল কিন্তু তেখেত আজি অসুখত পৰি থকাৰ কাৰণে আহিব নোৱাৰিব আৰু সেইকাৰণে আমি এই কাৰ্য অলপ স্থগিত ৰাখিছোঁ তেখেত যেতিয়া সময় পাই আহি পেলাই ৰাস্তাৰ ঘোষণা কৰিব তেখেতৰ নামত সেইকাৰণে আজি অলপমান স্থগিত ৰাখিছে আমাৰ আচাৰ ভাইসকলক অনুৰোধ কৰিছোঁ যেন কেইদিনত মই জানো প্ৰদীপ এগৰাকী ডিভাউট ডিচাইপল অফ খ্ৰাইষ্ট আছিল তেখেত চাৰ্চ এক্টিভিটিছ লগত সদায় ইনভলভ আছিল আৰু খ্ৰীষ্টানৰ এজন বিশ্বাসী সন্তান আছিল সেইকাৰণে তেখেতৰ মৃত্যুত আমাৰ দুখ কৰিব লগা একো নাই কাৰণ তেখেত পিতৃৰ লগত আছেগৈ আৰু আমি চবেই মৰিম কিন্তু খ্ৰীষ্টক বিশ্বাস কৰা লোকসকলে আমাৰ শাৰীৰিক মৃত্যু হ'লেও আত্মিকভাৱে আমি যি পুনৰুত্থিত হ'ম আৰু এটা সময়ত আমি তেখেতক লগ পাম আমাৰ পৰিয়ালে তেখেতৰ পৰিবাৰ ল'ৰা ছোৱালী তেখেতৰ পিতৃ মাতৃ ভাতৃ আটাইবিলাকে তেখেতক লগ পাব আৰু এই কথাখিনিৰ কাৰণে আমি তেখেতৰ মৃত্যুত দুখ কৰাৰ আমি খ্ৰীষ্টক বিশ্বাসী হিচাপে সদায় দুখ কৰিব নালাগে আমি আনন্দিত হ'ব লাগে তেখেত কিয়নো সংসাৰৰ সকলো যায় মায়াৰ যন্ত্ৰণাৰ পৰা হাত সাৰি প্ৰভু ঈশ্বৰৰ লগত আছে আৰু আমিও এটা সময়ত তেখেতৰ লগ পামগৈ বিশেষকৈ আমি জানো যে প্ৰদীপ নাথ ডাঙৰীয়া এজন সুদক্ষ নেতা আছিল অসমৰ গোটেই আদিবাসী জনগোষ্ঠীৰ এটা প্ৰবল শক্তিশালী ভইচ আছিল আদিবাসী জনগোষ্ঠী অসমত প্ৰৱেশ কৰা আজি 200 বছৰতকৈ অধিক হ'ল অধিকাল ইয়াতে বসবাস কৰি আছিল ভাৰতৰ স্বাধীনতা হোৱাৰ প্ৰায় 100 বছৰ আগতে অসমত বসবাস কৰিবলৈ লৈছিল কিন্তু স্বাধীনতা আজি 75 বছৰ পাৰ হোৱাৰ পিছতো এই জনগোষ্ঠীয়ে অসমত মই ৱেষ্ট বেংগল ঝাৰখণ্ড উৰিষ্যাৰ কথা ক'ব জানো কিন্তু অসমত সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে ৱেষ্ট বেংগল ঝাৰখণ্ড বিহাৰ উৰিষ্যাত আদিবাসীসকল ST স্বীকৃতি প্ৰাপ্ত হৈছে কিন্তু অসমত এতিয়া স্বীকৃতি প্ৰাপ্ত হোৱা নাই সাংবিধানিক অন্যান্য অধিকাৰ তেওঁলোকে অন্যান্য ষ্টেটত পাইছে কিন্তু অসমত পোৱা নাই আৰু সেইকাৰণে আচাৰ জন্ম হৈছিল আৰু আদিবাসী অন্যান্য দল সংগঠন জন্ম হৈছিল
আৰু এইখিনি সাংবিধানিক অধিকাৰ লাভ কৰাৰ কাৰণে প্ৰদীপ নাথ ডাঙৰীয়াই কাম কৰিছিল আৰু আটাইতকৈ শক্তিশালী ভইচ হিচাপে তেখেত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল কিন্তু তেখেত অতি সোনকালে এই পৃথিৱীৰ পৰা বিদায় ল'ব লগা হ'ল আমি দুখ পাইছোঁ যিহেতু ওদালগুৰিৰ বাসিন্দা হিচাপে তেখেত যদিও আদিবাসী জনগোষ্ঠীৰ কাৰণে মাত পাইছে তথাপিও আমাৰ দৰে পিছপৰা আটাই জনগোষ্ঠীৰ কাৰণে তেখেতে কাম কৰিছিল মাত মাতিছিল আৰু কাৰণে তেখেতৰ মৃত্যুত আমাৰ নিশ্চয় দুখ লাগিব কাৰণ আমি সহপাঠী হিচাপে আমি ইয়াত কেৱল বৰ্তমান ট্ৰাইবেল হিচাপে স্বীকৃতি প্ৰাপ্ত চৰকাৰৰ দ্বাৰা আমিও বহু বিষয়ত পিছপৰা আদিবাসীৰ যিখিনি সাংবিধানিক অধিকাৰ পৰা বঞ্চিত আমিও এতিয়াও বঞ্চিত হৈ আছোঁ সেইকাৰণে এনেকুৱা অৱহেলিত বঞ্চিত আৰু শোষিত জনগোষ্ঠীৰ কাৰণে তেখেতে মাত মাতি কাম কৰিছিল আৰু সেইকাৰণে সকলো জনগোষ্ঠীৰ তেওঁ প্ৰিয় আছিল মই জানো যে যিকোনো নেতা নিজৰ জনগোষ্ঠীৰ কাৰণে কাম কৰাৰ লগতে অন্য জনগোষ্ঠীৰ কথা চিন্তা কৰি কাম কৰে নিজৰ জনগোষ্ঠীক প্ৰেম কৰা মানে অন্য জনগোষ্ঠীক ঘৃণা কৰিব লাগে হিংসা কৰিব লাগে বুলি তেনেকুৱা অনুভৱ নহয় আৰু প্ৰদীপ নাথ ডাঙৰীয়া তেখেত তেনেকুৱা এজন ব্যক্তি আছিল আকৌ সকলো পিছৰ জনগোষ্ঠীৰ কাৰণে তেখেতে মাত মাতিছিল আজি আমি দুখ অনুভৱ কৰোঁ তেনেকুৱা এজন ইয়াং ডাইনামিক এণ্ড প্ৰমিজিং লিডাৰ এজন আমাৰ মাজত আঁতৰি গ'ল তেখেত জীৱিত থকালে তেখেতে যি সপোন লৈ কাম কৰিছিল সেই বাস্তৱত ৰূপায়িত কৰিব পাৰিলেহেঁতেন কিন্তু তথাপিও মই যদি বৰ্তমান আস্থাৰ দায়িত্বত থকা মোৰ ভাইসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যে যি সপোন লৈ নাগ ডাঙৰীয়ে কাম আৰম্ভ কৰিছিল সেইখিনি আপোনালোকে যাতে কেৰি আউট কৰে যেতিয়ালৈকে ডেষ্টিনেশ্যন উপনীত নহয় তেতিয়ালৈকে আপোনালোকে যাতে তেখেতৰ সপোন মাজতে এৰিব নালাগে আৰু আপোনালোকে কষ্ট কৰি থাকক আৰু আদিবাসী জনগোষ্ঠীক যিখিনি সাংবিধানিক অধিকাৰ পাবৰ কাৰণে কাম কৰিছিল সেই সাংবিধানিক অধিকাৰ সম্পূৰ্ণ প্ৰাপ্ত কৰালৈকে আপোনালোকে যেন কষ্ট কৰে তাকে অনুৰোধ কৰিছোঁ লগতে যিমান আদিবাসী দল সংগঠন আছে সকলোৰ প্ৰতি মোৰ অনুৰোধ যে আমি যাতে এই অঞ্চলত বহু বছৰ পৰা একেলগে বসবাস কৰি আছোঁ আৰু অহা দিনবিলাকত আমাৰ নাতি পুতিৰ সময়লৈকে আমি একেলগে বসবাস কৰিব লাগিব আমাৰ কাৰো ক'তো আঁতৰি যোৱাৰ তেনেকুৱা জাগা নাই ইয়াতে জন্মিছোঁ ইয়াতে মৰিব লাগিব সেইকাৰণে ইয়াত বসবাস কৰা আটাই জাতি জনগোষ্ঠীৰ মাজতে আমি মিলা প্ৰীতিৰে ভাতৃত্ববোধেৰে পৰস্পৰক সহায় সাৰথি কৰি যেন একেলগে জীয়াই থাকে এই অঞ্চলৰ উন্নয়নৰ কাৰণে ভাৰ্ছ 50 to 55 পাঁচটা ভাৰ্ছ কৰিবলৈ ইচ্ছা কৰিছোঁ I declare to you, brothers and sisters, that flesh and blood cannot inherit the kingdom of God, nor does the perishable inherit the imperishable. Listen, I tell you a mystery. We will not fall asleep, but we will be changed in a flash, in a twinkling of an eye, at the last trumpet, for the trumpet will sound. প্ৰদীপ নাথ ডাঙৰীয়াৰ মৃত্যু উপলক্ষে আয়োজিত প্ৰাৰ্থনা সভাত উপস্থিত ওদালগুৰিৰ পেৰিছ প্ৰিষ্ট মাননীয় ৰেভাৰেণ্ড মাৰ্টি ডাঙৰীয়া ইয়াৰ উপস্থিত মাননীয় ব্ৰাদাৰ আৰু চিষ্টাৰসকল আদিবাসী ছাত্ৰ সন্থাৰ মাননীয় উপসভাপতিকে ধৰি অন্যান্য বিষয়ববীয়াসকল আমাৰ BTCৰ EMসকল ক্ৰমে ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী শ্ৰী ডাভৈছা বড়ো ডাঙৰীয়া আমাৰ BJPৰ
ওদালগুৰি জিলা সমিতিৰ মাননীয় সভাপতি সুনীল বসুমতাৰী ডাঙৰীয়া, সম্পাদক হাজৰিকা ডাঙৰীয়া, ইয়াৰ উপস্থিত আদিবাসী ছাত্ৰ সন্থাৰ বিভিন্ন পৰ্যায়ৰ মাননীয় বিষয়ববীয়াসকল আৰু এই অঞ্চলৰ বিভিন্ন মণ্ডলীৰ পৰা উপস্থিত মোৰ খ্ৰীষ্টীয় ভাই ভনীসকল, আপোনালোক সকলোকে মোৰ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ যাচিছোঁ। আজি এই বিশেষ দিনটোত মাননীয় প্ৰদীপ নাগ সম্পৰ্কে তেখেতৰ যিহেতু আজি পুৰণি প্ৰাৰ্থনা সভা আয়োজন কৰিছিল, সেইকাৰণে তেখেতৰ কাৰণে মই বাইবেলৰ ক্ষুদ্ৰ অংশ পঢ়ি শুনাবৰ কাৰণে ইচ্ছা কৰিলোঁ।